आटारी घाट अत्रिमुनि आरो राम जानकीनाथ आश्रमाव दुर्गा प्रबचन महायज्ञ खुंफुंनो लाहार फाहार खालामदों। उदालगुरि जिल्लानि सुग्लाय ओनसोलनि साखाथियाव थानाय अत्रिमुनि आश्रम आरो राम जानकीनाथ गसाला आश्रमाव दुर्गा प्रबचन महायज्ञ खुंफुंनो फैगौ फेब्रुवारि दाननि 1 निफ्राय 9 खालारसिम 9 साननि मेहेरगोनां हाबाफारिजों दुर्गा प्रबचन महायज्ञ खुंफुंनो थांखि लादों आरो बेनि लाहार फाहार खालामनाय बायदियैनो खुंफुंजानो गोनां हाबाफारिखौनो लानानै दिनै सावराय जथुम हाबाफारि लानाय जायो। सावराय जथुमावनो बाहागो लायो बानजाय आफादनि मासिगिरि, लिंथुमगिरि, आश्रमनि सामलायगिरि, खगेन बर', डिमाकुसि दख'रा एबसुनि दैदेनगिरि आरो ओनसोलनि गोबां समाज सिबियारि मेलेमजिबि बिथांमोनहा। खुलुमबाय। बेवहाय थारमाने बै रामायण जुगनि रामा मोनसे समाव बेयाव फैदोंमोन। बेयाव आरो आत्रिमुनि ऋषि आत्रिमुनिया बेयाव जैग' फाथिफैदोंमोन। नोंथांमोना एसे थांबानो नुगोन बेयाव फुख्रि मोनसे दङ, बेयाव जैग' खालामनाय। बेयाव 5000 माने मानसिया ऋषि मुनिफोरा बेयाव जैग' खालामदों होननानै लिरनाय दङ। आरो बे जायगाया मोनसे महत्व गोनां। माने बेयावहाय हाजार अखा बांखा फैबाबो बेयाव माने दैया जमा जाया, लोमलाया। बे मोनसे माने सानथावना माने खोथा बेयो देखा देखि प्रमानानो दंखायो। बेखायनो बे मोनसे जायगाखौ बै रामायण जुगनिनो मोनसे जायगा, बेवहाय जेनेबा जोङो फोसावनो थाखाय, फेहेरनो थाखाय जोङो नाजागासिनो दङ। आरो बेजों लोगोसे माने रायजो राजानि बा जोंनि बड'लेण्डनि आसाम तथा एबा बड'लेण्डनि मोजांनि थाखाय जोङो जेनेबा बे जयग'खौ जों खालामनो नागिरदों। आरो मानसिनि गेजेराव अनलायनाय, मोजां मोननाय, बिभिन्न जाति जन'गोष्ठीनि गेजेराव मोनसे फोथायलायनाय, बे जिहेतु मोनसे दा सान्ति परिबेस मोनसे फैबाय, बेवहाय जों बेनि थाखायनो जों बेखौ खालामनो नागिरदों आरो बेखौ जोङो साक्सेस जागोन होननानै जों आसा खालामो। आरो रायजो राजाफ्रा बेयाव मदद होगोन होननानै जों आसा खालामदों। आरो फैगौ 1 फेब्रुवारिनिफ्राय 9 फेब्रुवारिसिम बेवहाय बे प्रग्रामा जागोन। बेखायनो गासै रायजो राजाफ्रा लैहोर फैनानै बेयाव बाहागो लाफायो। बेनि थाखाय जों बानजाय आफादनि जानानै जों खावलायनाय थाबाय। गोजोन्थों। আমি ইয়াতে আমাৰ যিটো ধৰ্মীয় ধ্বজা উত্তোলন আমি নিজৰ এই স্থায়ী সমিতিৰ সভাপতিদেৱে কৰিব। তাৰপিছত আমাৰ নিত্য পূজা আৰু যজ্ঞৰ যিটো আমাৰ উন্মোচন কৰিম সেইটো আমাৰ পণ্ডিত কেদাৰ মিশ্ৰদেৱে কৰিব। আৰু আমাৰ কলযাত্ৰা কৰে। এই অনুষ্ঠানবিলাকত প্ৰথমে এটা কলযাত্ৰা হয়। কলযাত্ৰাটো আমি যিমান ভালকৈ পাৰোঁ কৰিব পাৰোঁ। এতিয়া আমি খগেন বড়োদেৱে, আমাৰ প্ৰতিষ্ঠাপক সভাপতি খগেন বড়োদেৱে কৈছে যে হাতী আনিম, এইটো আৰু বহুত ভাল হ'ব। তাৰমানে হাতী লৈও আমি প্ৰচেছন কৰি আমি এই অনুষ্ঠানটো আটক ধুনীয়া কৰিব পাৰোঁ। আৰু এই যিটো কলযাত্ৰাৰ উন্মোচক কৰিব আমাৰ BTCC পৱন বড়োদেৱে। আৰু আমাৰ যিটো কথা প্ৰবচন আৰম্ভ হ'ব 2 তাৰিখে ৰাতিপুৱা 10:30 বা 10টাৰ পৰা, সেই প্ৰবচনটো উদ্বোধন কৰিব আমাৰ মাননীয় স্পীকাৰ মহোদয় বিশ্বজিৎ দৈমাৰীদেৱে। আৰু বাকী সৰু সুৰা যিখিনি কাৰ্যসূচী থাকিব সেইখিনিত আমাৰ স্থানীয় ৰাইজ থাকিব। আৰু প্ৰথম দিনা আমি বন্তি প্ৰজ্বলন কৰিম। বন্তি প্ৰজ্বলন দেৱত আমাৰ BTCৰ EM ডাওবৈচা বড়োদেৱ থাকিব। এইখিনিকে আমি মাতিছোঁ। আৰু বাকীখিনি আমাৰ যি ধৰ্মপ্ৰাণ ৰাইজ আছে, বয়সীয়াল ব্যক্তি আছে, তেখেতসকলক লৈ সৰু সুৰা যিখিনি আমাৰ অনুষ্ঠান থাকিব উন্মোচন কৰিব লগা, সেইখিনি আমি স্থানীয় ৰাইজেৰে কৰিম। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ বা আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে 1 তাৰিখৰ পৰা 9 তাৰিখলৈ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে আমি আহ্বান জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ যাতে আমাৰ 1 তাৰিখৰ পৰা 9 তাৰিখলৈ যিখন সৎসংগী মহাযজ্ঞ হ'ব সেইখনত সকলোৱে অংশগ্ৰহণ কৰে। আৰু ভক্তপ্ৰাণ ৰাইজক আমি যিমানখিনি পাৰোঁ আপোনালোকে শুনিলেই আপোনালোকেও প্ৰচাৰ কৰিব পাৰিব। যেনেকেই নহওক আমি তেখেতসকলক অকণমান কিবা হ'লেও আপ্যায়ন কৰিবৰ কাৰণেও যোজা কৰিছোঁ। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সকলোকে আমন্ত্ৰণ কৰিছোঁ। আৰু অসমৰ লগতে বড়োলেণ্ডৰ লগতে আমাৰ গোটেই ৰাইজৰ যাতে শান্তি প্ৰতিষ্ঠা হয়, সকলো মাৰি মৰক, কৰোণাৰ নিচিনা ভয়ংকৰ যাতে আৰু দুৰ্যোগ বা বেমাৰ যাতে আমাৰ অসমলৈ নাহে, আমি সেইবিলাক বিভিন্ন কথা চিন্তা কৰি আমি এই যজ্ঞখন আৰম্ভ কৰিছোঁ। আমি 1 তাৰিখৰ পৰা 9 তাৰিখলৈ এই যজ্ঞখন 9 দিনীয়া কাৰ্যসূচীৰে চলাই লৈ যাম। ধন্যবাদ। মই বিভিন্ন ঠাইৰ পৰা আহিব পৰা আমাৰ সমূহ ধৰ্মীয় প্ৰাণ ৰাইজক প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বড়োলেণ্ড নিউজ চেনেলক মই 24x7 তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যিহেতু আমাৰ এই কাৰ্যসূচীটো আমি কেনেকৈ চলাম, কি ধৰণেৰে চলাম সুধিবৰ কাৰণে, প্ৰচাৰ কৰিবৰ কাৰণে আহিছে। গতিকে তেখেতসকলক প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইটো হ'ব শ্ৰী শ্ৰী সৎসংগী মহাযজ্ঞ। তাৰমানে দুৰ্গাৰ নামত আমি এই যজ্ঞ কৰিম। আৰু আমি প্ৰায় 1,00,000
30,000ৰো অধিক আমি আহুতি দিম যেটো আমি সোৱাহা কওঁ সেইটো 1 লাখ কিমান হাজাৰ আমাৰ আহুতি হ'ব 9 দিনত 8 দিনলৈকে হ'ব 2 তাৰিখৰ পৰা আমাৰ ৰাতিপুৱা আৰম্ভ হ'ব যজ্ঞটো পূজাখিনি নিত্য পূজা যিখিনি আছে সেইখিনি শেষ হোৱাৰ পিছত আমাৰ এই যজ্ঞটো আৰম্ভ হ'ব তেখেতসকলৰ বিশেষভাৱে মানুহ এজন থাকে আমি এই যেটো 1 লাখ 1.5 লাখ যেটো আমি সংকল্প কৰিম সেই সংকল্পটো তেখেতসকলে গণি থাকে আৰু 9 দিনত তেখেতসকলে সেই বস্তুটো শেষ কৰি 9 দিনৰ দিনা শেষৰ দিনা পূৰ্ণাহুতি কৰে গতিকে আমি গোটেই অসমৰ লগতে আমাৰ বড়োলেণ্ডৰ বিভিন্ন ৰাজ্যক যাতে সকলো ফালৰ পৰা সুখ শান্তি হয় শান্তি বিৰাজ কৰে আমি সকলোৱে যাতে একত্ৰিতভাৱে থাকিব পাৰো অপায় অমংগলবিলাক দূৰ হয় সেই সকলোবিলাকৰ কথা চিন্তা চৰ্চা কৰি আমি এই শ্ৰী শ্ৰী সৎসংগী মহাযজ্ঞখন অনুষ্ঠান ইয়াতে আজি আমি পাতিবৰ কাৰণে মনস্থ কৰিছো 1 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আধ্যাত্মিক দিশত সকলোখিনি কথা ইয়াত আলোচনা কৰিম আৰু ধৰ্মযজ্ঞ হ'ব আৰু প্ৰবচন হ'ব তাৰমানে দুৰ্গাৰ সৃষ্টিৰ পৰা দুৰ্গা মাই কি কৰিলে কি নাই কৰা আমাৰ এই পৃথিৱীখনক ৰক্ষাৰ কাৰণে যেনেকৈ শত্ৰুক দমন কৰিছিল মানে যিবিলাক অসুৰ আছিল অসুৰক কেনেকৈ দমন কৰিছিল দমন কৰি ৰাইজ আমাৰ যিখিনি মনুষ্য বা যিখিনি দেৱতাক তেখেতসকলে ৰক্ষণাবেক্ষণ দিছিল সেই গোটেইখিনি কথা প্ৰবচনকাৰী এজন আহিব তেখেতে গোটেইখিনি কথা আমাক ধুনীয়াকৈ 9 দিন আমাক তেখেতসকলে বুজাব আৰু যজ্ঞও চলি থাকিব পূজাও চলি থাকিব তাৰ কক 150 বিঘা ৰামজানকী আশ্ৰমত ইয়াতে আমাৰ একচুৱেলি প্ৰথম গুৰুজী আছিলে আমাৰ হৰনন্দন দাস ত্যাগী তেওঁ ইয়াতে প্ৰথমে আহি ইয়াত বহিছিলে তাৰপিছত তেওঁ ঢুকোৱাৰ পিছত বৰ্তমান আজি 30 বছৰৰ পৰা মই চলাই আছোঁ এই অনুষ্ঠানখন আৰু আমাৰ ইয়াত গোশালাত গুৰু আছে বৰ্তমান 45টা গুৰু আৰু বাকী অলপ চাহ বাগান লগোৱা আছে এইখিনি আৰু এই মন্দিৰখনত কি বিশেষত্ব কি আছে এই মন্দিৰৰ বিশেষত্ব কি আমি দুৰ্গা পূজাৰ সময়ত নৱৰাত্ৰিটো কৰোঁ আমাৰ শৰৎকালৰ মানে এটা হেমন্ত কাল দুইটা আমি এই মাতাৰ পূজা কৰোঁ আৰু দুৰ্গা পূজাটো এইটো একচুৱেলি আমি ইয়াৰ মানে তেনেকুৱা উপযুক্ত মানুহ ওলোৱা নাই সেইটো মানে চৰকাৰৰ ওচৰত আগবঢ়াই নিবলৈ এতিয়া বৰ্তমান আমাৰ পানেৰী সমষ্টিৰ MLA শ্ৰীযুত বিশ্বজিৎ ডাঙৰীয়া এই অধ্যক্ষ তেওঁ অলপ ইনিচিয়েটিভ লৈছে এতিয়া এইটো আগবঢ়াই আমি আশা কৰিছোঁ তেওঁৰ আগন্তুক আমাৰ এই জায়গাটো উন্নতি কৰাত আগবঢ়াই নিব বুলি আশা কৰিছোঁ थैंक यू नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर'थेरापि सेन्टार दंसै बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन बे आथिं सानायानो जाग्रोदों ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन मुलि जाबाबायदों ओमफ्राय हामाखै दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा एसआइ निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन